স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া দিনৰ 1টা বাজিছে। গোসাঁয়ে নমস্কাৰ দিছে আমাৰ চিন্ময়ে। তাক মই গা পা ধুৱাই লৈছোঁ। মাতটো অকণমান ভাল নহ'বও পাৰে, কাৰণ আমাৰ ঘৰৰ ওচৰতে ধানৰ মৰণা মাৰি আছে, মেচিন চলি আছে। আৰু আজিও মই অকলে আছোঁ, সেইটো কাৰণে আমাৰ এই খুৰী ঘৰতে ভাত খাবলৈ মাতিছে। খুৰীয়ে কৈছে আৰু আমাৰ ঘৰতে ভাত কেইটামান খাবিহি এনেকৈ বুলি ক'লে, সেইটো কাৰণে মই তালৈকে গৈ আছোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি আহি আছোঁ আমাৰ খুৰীহঁতৰ ঘৰত। আৰু এইফালে ইয়া ধানৰ মৰণা মাৰি আছে মেচিন। ভাত খাবলৈ আহিছোঁ, কি বনাইছে আমাৰ খুৰীয়ে। আহি আছোঁ। তেনেহ'লে ভিডিঅ'টো চাই। এতিয়া আমি ভাত খাই আহিলোঁ, চিন্ময় আৰু মই। বহুত লেকচাৰ দিলোঁ, একেবাৰে 3টা বাজি গ'লগৈ। এতিয়া আৰু ঘৰৰ কাম কৰিব লাগিব। তাক খুৱাওঁ বুলি ভাবিছিলোঁ, খুৱাবলৈ সময় নাই আৰু হ'লেও অকণমান খুৱাই চাব লাগিব, টোপনি যায় নেকি। তাৰ হুলস্থুল, খালি খোজকাঢ়ে। এয়া কাপোৰ একে চাহ পৰি গ'লগৈ, সেয়া সোমাব লাগিব আৰু তাক অকণমান খুৱাই লওঁগৈ। গাইজ, কালি মই ভিডিঅ'টো শেষ কৰিবলৈ নোৱাৰিলোঁ, সেইটো কাৰণে আজিয়ে ভাবিছোঁ ভিডিঅ'টো কমপ্লিট কৰি পেলাওঁ। আৰু আজি এতিয়া দিনৰ 11টামান বাজিছে। মই মাটিমাহ আৰু ঔটেঙা তৰকাৰী বনাম বুলি ভাবিছোঁ আজিৰ দিনত। তাকে আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ। তেনেহ'লে মই আজি মাটিমাহৰ তৰকাৰীকণ কেনেকৈ বনাওঁ ঔটেঙা দি, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চাই থাকক। এয়া মাটিমাহ আৰু ঔটেঙা। মই মাটিমাহখিনি এনেকৈ ধুই ল'লোঁ ধুনীয়াকৈ। বেছি টাইম যোৱা নাই, ৰাতিপুৱা মই ভিজাইছিলোঁ। এতিয়া ধুই আনিছোঁ, চকৰ তকৰ এনেকৈ গুচাই আনিছোঁ আৰু ঔটেঙা 2ডোখৰ কাটি লৈছোঁ। এইখিনি মই এতিয়া কুকাৰত এনেকৈ দি দিম। এইখিনি কুকাৰত দি দিওঁ। বেছি চিটি মাৰিবও নালাগে, কাৰণ এইখিনি কোমলিছে আৰু ঔটেঙা 2ডোখৰো ইয়াতে দি দিছোঁ। 6টামান চিটি মৰাই দিম, যাতে মাটিমাহখিনি ভালকৈ সিজি যায়। মাটিমাহখিনি নিসিজিলেতো নহ'ব, সেইটো কাৰণে। যিহেতু ঔটেঙাও দিছোঁ, ঔটেঙাটো টানে, মাটিমাহটো টানে, সেইটো কাৰণে। আৰু ইয়াতে দি দিম মই জোখমতে পানী। বেছি পানী দিলেও অসুবিধা, সেইটো কাৰণে জোখমতে দিম মই পানী। এতিয়া মই এইটো কুকাৰটো গেছত বহাই দিছোঁ, এইখিনি হৈ থাকক। এয়া 5-6টামান চিটি মৰাৰ পিছত মোৰ মাটিমাহ সিজি গ'ল, দেখিছেনে? আৰু ঔটেঙা কেইডোখৰ মই এটা বাতিত উলিয়াই লওঁ। উলিয়াই লৈ পেলাই মই পিটিকি ল'ম। এয়া ঔটেঙা কেইডোখৰ ঠাণ্ডা পানী দি পেলাই মই এনেকৈ পিটিকি লৈছোঁ। আৰু এইখিনি এতিয়া তেল মাৰিব লাগিব, নহৰু দি। এতিয়া তেল মৰা সময়। কেৰাহী এখন এনেদৰে পাতি লৈছোঁ আৰু ইয়াতে দি দিম মই মিঠাতেল। আৰু ইয়াত দি দিম মই নহৰু 2ফুটামান থেতেলিয়াই লোৱা। এয়া মই দি দিলোঁ নহৰু, অকণমান লৰাই দিছোঁ। এইখিনি অকণমান ৰঙচুৱা হ'লে ইয়াতে দি দিম মই ঔটেঙাখিনি। আৰু এইখিনি ৰঙচুৱা হৈ গ'ল, ইয়াতে এতিয়া দি দিছোঁ ঔটেঙাখিনি। লৰাই দিছোঁ। আৰু ইয়াত এতিয়া মই দি দিম নিমখ আৰু হালধি। এয়া মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি।
আৰু অলপ হালধি। অকণমান লৰাই দিছোঁ। ঔটেঙাৰ ভিতৰত নিমখ হালধি সোমাই যোৱালৈকে অকণমান টাইম ভাজি থাকোঁ। আৰু এইফালে মাটিমাহখিনি অকণমান মই ঘুটনি মাৰি ল'ম। ঘুটনি মৰা হৈ গ'ল। এতিয়া তাত মই এইখিনি দি দিম। ইয়াত এতিয়া মই মাটিমাহখিনি দি দিম। মাটিমাহ অকণমান গৰম পানী দি দিছোঁ ইয়াতে। গৰম পানীখিনি এনেকৈ উখলি পেলাই ইয়াত লাগি থকাখিনি ইয়াতে মই দি দিছোঁ। এইখিনি অকণমান উতলিবলৈ দিম। চ' ফাইনেলি এয়া মোৰ মাটিমাহৰ তৰকাৰী ৰেডি হৈ গৈছে আৰু নমাবলৈ হৈ গৈছে আৰু কি ধুনীয়া গোন্ধ এটা আহিছে। মাটিমাহ আৰু ঔটেঙা, মাটিমাহৰ গোন্ধটোৱে ভাল লাগে নহয়নে বাৰু? যিসকলে মাটিমাহৰ তৰকাৰী খাই ভাল পায় তেওঁলোকে ভালকৈয়ে জানিব। কোনোবাই বনাবলৈ জানিবও পাৰে এইখন তৰকাৰী, তথাপিও মই দেখুৱাইছোঁ আৰু আপোনালোকক মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱালোঁ। যদি ভাল পালে মোৰ আজিৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।